নমস্কাৰ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। কি দেখালোঁ ধৰিব পৰা নাই হয়নে? এই কটন কাপোৰত মানে ফেব্ৰিক কৰিলে সদায় 2-5 ঘণ্টা আগত মানে নৰ্মেল পানীত তিয়াই থ'ব লাগে। যে এয়া যে দেখালোঁ যে এয়া মানে কি গোলাপ ফুল আঁকিম মই আৰু কি লাগে ব্ৰাছ বগা ৰং আৰু এটা ৰঙা ৰং লৈছোঁ আৰু লৈ পেলাই এনে কৰিম আৰু তেনেকৈ আমি এই সাইডে সাইডে থকা পাহকেইটা দেখিছোঁ যে পাহকেইটা মানে হয়তো এণ্টি ক্লক হ'ব পাৰে হয়তো ক্লক ৱাইজ হ'ব পাৰে যিকোনো এটা ডাইৰেকশ্যনতে মানে এনেকৈ কৰি গৈ থাকিব লাগিব। তেতিয়া মানে পাহকেইটা বেলেগ বেলেগকৈ বুজাবলৈ হ'লে এফালে তাৰমানে লাইট কালাৰ কৰিব লাগিব মানে পিংক কালাৰ আৰু ইটো চাইডে তাৰমানে হ'ব লাগিব ৰেড সেনেকৈ শেডিং কৰি গৈ থাকিব লাগিব। তাৰমানে মই মানে পিংক কালাৰ লোৱা নাই কি কৰিছোঁ বগা লগাইছোঁ আৰু অলপমান ৰেড কালাৰ লগাইছোঁ লগাই মানে এনেকৈ শেডিং কৰি যাওঁতে পিংক হৈ গৈছে সেয়া মানে শেডিঙেই মেইন আৰু ব্ৰাছডাল আৰু তাৰোপৰি চেনিখিনি কেতিয়াও চিধা কৰিব নালাগে অকণমান মানে ভাজ কৰি আনিব লাগে তেতিয়া অলপমান পাহবিলাক কেনেকুৱা ফুলবিলাক জানো পাহবিলাক চিধা হৈ থাকে অকণমানকৈ ভাজ হৈ থাকে ন গোলাপ ফুলৰ তেতিয়া মানে সেইটো আহি যায় লুকটো। সেয়া চাই থাকিবাচোন আৰু মোৰ কথাখিনি মন কৰি থাকিব মানে সকলোৱে এই কটন কাপোৰ যে আনি লৈ পেলাই ভিজাই থ'লোঁ যে 2-5 ঘণ্টা তাৰপিছতে কি কৰিব লাগিব 2-5 ঘণ্টা ভিজোৱাৰ পিছত মানে কি তাৰ পিছত মানে কি এই কাপোৰখিনি যিটো মানে বনাম আৰু কটন কাপোৰ সেয়া চেপি পেলাই বা নেচেপিলেও হয় তাৰপিছত মানে কি মেলি দিব লাগে। মেলি দিয়াৰ পাছত শুকাল নহয় শুকোৱাৰ পাছত এই যে ভিজাই থোৱাৰ পিছতে মানে চেপি মেলি দিলোঁ তেতিয়া কি হয় তাৰমানে কাপোৰবিলাক তাৰমানে ষ্টাৰ্চ লাগি থাকে ন প্ৰথমতে কিনি আনোতে তেতিয়া মানে সেই ষ্টাৰ্চখিনি তাৰমানে কোমলি নাইকিয়া হৈ যায় কিন্তু লগে লগে ভিজাই আনি লগে যে মেলি দিওঁ সেই ষ্টাৰ্চখিনি তাতে লাগি থাকিব কিন্তু অলপমান ভিজাই থ'লে কি হয় ষ্টাৰ্চখিনি কোমলি যাই পেলাই লাষ্টত মানে এৰি যায় তেতিয়া কি হয় তাৰ ওপৰত ফেব্ৰিক কৰিলে কেতিয়াও নেৰে মানে কি তাৰ মতে ইস্ত্ৰি কৰি ল'ব লাগিব শুকোৱাৰ পিছতে সেয়াও দেখালোঁ গোটেইখিনি ভালকৈ চাবাচোন আগতে কেনেকৈ কৰিলোঁ। আৰু আমি যে পেইণ্ট কৰিম ফেব্ৰিক পেইণ্ট কৰাৰ 24 ঘণ্টাৰ পিছত ওলোটা ফালে ইস্ত্ৰি কৰিব লাগে কেতিয়াও গুচি নাযায়। দেখা পালেনে মই কেনেকৈ কৰিলোঁ এফালে যে মানে বগাত ৰঙা অলপ দি পেলাই গুলপীয়া কৰি পেলালোঁ আৰু ইফালে মানে বগাটো নাই দিয়া ৰঙাটোৱে দিছোঁ কি হয় মানে ৰঙাটো আহি গৈছেগৈ গুলপীয়া আৰু ৰঙা নিচিনা লাগিছে ন সেয়াই পৃথিৱীৰ আৰু চব ৰঙে কিনিব নোৱাৰি ন এতেকে গুলপীয়া ৰং কিনাতকৈ বগা আৰু ৰঙাৰে মিক্স কৰি পেলাই আমি গুলপীয়া ৰংটো বনাব পাৰোঁ আৰু তেনেকুৱা মই এটা ভিডিঅ' বনাই দিম কি ৰং মিক্স কৰিলে কি ৰং পাব পাৰি লাগিব না নালাগে ক'বচোন দেই সেইটো ভিডিঅ' আৰু এতিয়া বাৰুতে এই গোলাপ ফুলটো শিকি লওক আগতে কেনেকৈ বনাই নিজৰ কাপোৰত বনাই ল'ব পাৰিব মেখেলা চাদৰত বা মই কিন্তু গাৰু ৱাৰত কৰিছোঁ এইটো বহুত ধুনীয়া লাগিছে গুলপীয়া ৰঙত ৰঙা ৰঙৰ গোলাপ ফুল দিছোঁতো কিন্তু আজি এই ভিডিঅ'টোতে গোটেই গোলাপ ফুলটো হৈ নাযায় আৰু পিছলৈ তাৰমানে আৰু ভিডিঅ' বনাম তাৰমানে গোটেইকেইটা পাত হয়তো 3-4টা হয়তো ভিডিঅ' হ'ব পাৰে আৰু মানে মই স্কিপ কৰা নাই কিন্তু মই যেনেকৈ কৰিছোঁ মই তেনেকৈ দেখাই আছোঁ ধৰিব পাৰিছে নহয় এতিয়া মানে কি 2 নম্বৰ পাহটো গৈ 3 নম্বৰটো নেদেখালোঁ বাৰুতে এতিয়া আকৌ 4ৰ্থ পাহটো বনাইছোঁ দেখা পাই আছে নহয় সেয়া বগা অলপ লৈ অলপমান ৰঙা ল'লে তেনেকৈ ব্ৰাছ কৰি থাকোঁতে কি হয় শেডিং কৰি থাকোঁতে কি হয় মানে কি গুলপীয়া এটা আহি যায়েই আৰু ব্ৰাছডাল তাৰমানে ধুব নালাগে কাপোৰত মুচিবলৈ সেই কাপোৰখন দেখাইছিলোঁ যে কাপোৰখন তাৰমানে মুচি দিলেই হৈ যায় ধুই দিলে কি হ'ব ৰংটো গুচিয়ে যাব আকৌ প্ৰথমৰ পৰা ল'ব লাগিব আৰু এইবোৰ কাপোৰ যে ধুই দিয়াৰ পিছতো কেতিয়াও গুচি নাযায় আমাৰ মানে মানুহবিলাকৰ সকলোৰে সেইটোৱে সমস্যা যে ফেব্ৰিক কৰাৰ পিছত এয়া কাপোৰবিলাক হেৰি হৈ যাব নেকি মানে ৰং ফেব্ৰিকটো গুচি যাব নেকি গুচিটো নাযায় সেইবিলাক চবেই সেইটোৱে প্ৰশ্ন কৰি থাকে মানে যাব নেকি
গুচি নাযায় কিন্তু উল্টা ফালে 24 ঘণ্টা পিছত ইস্ত্ৰি কৰিব লাগে উল্টা ফালে ইস্ত্ৰি কৰি দিয়াৰ কি হয় এই ৰংটোত তাৰমানে এটা আঠা থাকে শুকাব নহয় 24 ঘণ্টা তাৰপিছত ইস্ত্ৰি কৰিলে সেই আঠাটোৱে তাৰমানে কাপোৰখনক ইস্ত্ৰি কৰাৰ লগে লগে গৰম ইস্ত্ৰি কৰাৰ লগে লগে কি হয় তাৰমানে কি কাপোৰখনত কামোৰ মাৰি ধৰে মানে লাগি ধৰে আৰু পুৰা ফিক্স 24 ঘণ্টাৰ পিছত ইস্ত্ৰি কৰিলে তাৰপিছত আৰু কাপোৰখন থওঁতে কেতিয়াও গডৰেজত জাপি পেলাই ধুব নালাগে হেংগাৰত থ'ব লাগে আৰু ধুওঁতে মানে ৱাশ্বিং মেচিনত ধুব নালাগে আৰু আমাৰ মৰমৰ কাপোৰ ন একেবাৰে আমি মৰমেৰে ধুই পখালি চাফা কৰি ৰাখিব লাগে আৰু মৰমেৰে আৰু এটা কথা কওঁ মোৰ যে চেনেলটো উজ্জ্বলা ক্ৰিয়েশ্যন আছিলে কিন্তু মই এটা নামটো সলাবলগীয়া হ'ল উজ্জ্বলা ক্ৰিয়েশ্যনৰ ঠাইত উজ্জ্বলা হেণ্ডমেড জাৰ্নি আপোনালোকে ছাবস্ক্ৰাইব কৰিবচোন আৰু লাইক কৰিব ভাল লাগিছে যদি শ্বেয়াৰ কৰিব আজিলৈ আহোঁ দেই বাই বাই